এতিয়া বুজি পোৱা নহয় আৰু এই হৈছে কলিযুগৰ বেয়া নাৰী কাম হয় না নহয় নাৰীসকলৰ কাম মানে চৰকাৰৰ কথা কৈ তোমাৰ হাঁহি উঠি আছে না মূৰ্খসকল বুজি আছো এইফালে কলিযুগত এই বেয়া নাৰী আছে যিমান ভাল নাৰীও আছে সিমান এই ভাল নাৰীবিলাকৰ কাম কেনেকুৱা হয় জানা এই কাৰোবাৰ স্বামী যদি নাম আছে নাম খাব যাব লাগিব গাটো অলপ গৰম কৰি যাব পানী বেছি এটা হৈ যাব ভাল আছিল তুমি না পোহার সঙ্গিয়া ভাল মনোহর গঙ্গমিয়া বস্তু আরো কি জানা কারোবার স্বামী যদি এই বিয়ে পথে আপনার ঘাসটা তাকে তাহলে পুরুষের ঘর খাওয়া আমি হাওয়া গিয়ে রাখতে হবে মাঠে তোরা কোথান মাঠে তোরা আলাদা কামড় কোনো আপনি বিক্রি করে খাওয়া এই আপনি ঘর বিজনেস করেন বেশি না খেলো বাবা এই যে তো মুক্তি হলো বিয়ে দিলে না হে ভগবান আজকে তাই লোক ধরিবা দেখা পাচ্ছি আপনাকে কি চাপ প্রিয় প্রিয় না আজকে না হবে এই সব ঠিক করে দ্বিতীয় কথা কাটি এটি তুমি শোনা তৃতীয় কথা যারা গুরুত্বপূর্ণ কাটি তুমি তৃতীয় কথা কি দেখছিলা এটা প্রথম কোৱা সেই পথৰ ভিতৰত এজন মানুহে পানীত পৰি পানী খাই আছে তাৰ কিন্তু পেটত ঠাই নাই সি পানী খাব এৰি দিয়া নাই ইয়াৰ হৈছে লোভ অলোভ হৈছে কলিযুগত সমাজৰ সত্য কথা কম মাৰা সত্য কথা কম মাৰা এই কলিযুগৰ মানুহবিলাকৰ কেনেকুৱা লোভ হ'ব জানো যে কাৰোবাৰ যদি ঘোঁৰা আছে তেতিয়া তেওঁ গাড়ী এখন ঘোঁৰা গাড়ী যদি দুয়োটা আছে তেতিয়া তেওঁ লাগে 1 2 3 হৈছে হ'ব বহু মহলা নিজৰ টকাইনো আহি যাব টকা তাৰ বাবে মানুহে
আপনি আমার কিভাবে কাম দিয়ে রাখছেন লাগে কি কেমন আমার ঘর ভোট কাম আছে আমার নাম ঘর তোর রাস্তা তো ঘটলে আছে পয়সা মোটামুটি 20 লাখ যদি কাম করে আপনি বুক নেই 20 লাখ দিব না 10 লাখ কম থেকে ছেড়েছি আর যদি 10 পাবো আমার দাদা রাইগুলো ভাগ রাইগুলো ভাগ মই জোট রাইজিত জোট ভালো না ঠিক আছে জিয়ে এখন বাবা আমার নিশ্চয় ভাবিছে যে হরিণ তাক নাম গাব লয় তুই নাম গাবলে কেউ উল্টা উল্টা বকি দিছে মা ভাবিব যে মই দেখিছো বুলি মানে এইবিলাক নামা কৰি গাইছো হে মই কোৱা নাই এই কথা শাস্ত্ৰই দুনিয়ায় কেউ পবিত্ৰ নামঘৰত কেইবা শাস্ত্ৰত হয় আপোনাৰ ভাগৱত শুনিব সংহিতা আদি জামাল বিষ্ণু পুৰাণ মহাভাগৱত এইবিলাক খবৰ এতিয়া শুনা তুমি দেখা এই চতুৰ্থ কথা কাটি তুমি চতুৰ্থ কি দেখিছিলা এটা প্ৰকাণ্ড হাতী আৰু সেই প্ৰকাণ্ড হাতীটোৱে এটা সামান্য বেছি ফুটাই পাৰ হ'বলৈ জোৰ হাতীটো চাল লগাই চিঙিকে গৈ আছিল তথাপি সেই হাতীটোৱে এই অকণমানি বেছি ফুটাই পাৰ হ'বলৈ জোৰ দিয়ে ইয়াৰ অৰ্থ হৈছে হাতী হৈছে পত্নীনাৰায়ণ ধৰ্ম হৈছে পৰিত্ৰাণ পাবৰ বাবে এই হাতী আৰু বেজীৰ বিষয়ে শুনাৰ আগতে তুমি কলিৰ যুগৰ ধৰ্মৰ বিষয়ে শুনা দুখৰ কথা এই কলিৰ যুগত মানুহবিলাকৰ এটা নিৰ্দিষ্ট ধৰ্ম নাথাকিব সকলো মানুহে সকলো ধৰ্ম পালন কৰিয়েই যাব কলিৰ যুগ Holy
চুৰ কৰি লৈ আহিছিল আৰু সেইবাবে আমাৰ জন্তুতেই তাক ধৰি ৰাখিয়া লৈ আহিছিল আৰু কি আহিছিল এতিয়া এই ধৰ্ম নামৰ ব্যক্তিসকলে সি পাৰ হ'বই লাগিব তাৰ বাহিৰে তাৰ কোনো অন্য উপায় নাথাকিব তোমাৰ ভাই মনত আছে যেতিয়া প্ৰথম হাতীটোৱে অকণমানি ব্যক্তিসকলে পাৰ হ'বলৈ জোৰ দি আছিল তেতিয়া তুমি নাম শব্দ স্বৰ কৰিছিলা আৰু এই শব্দ শুনাৰ লগতে প্ৰথম হাতীটোৱে সেই অকণমানি ব্যক্তিসকলে পাৰ হৈছিল ইয়াৰ অৰ্থ হৈছে বুঝি পালা নহয় না এই হৈছে তুমি দেখাই চাৰিটা কথাৰ চাৰিটা কাহিনী অৰ্থাৎ কলিৰ যুগৰ কাহিনী সেই তত্ত্ব কথা বুজি না মহাৰংগ পিছে গ্ৰন্থ মহাৰাজ এতিয়া মই বিদায় হে